নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল দি হোম বনানিছ ফেমিলিলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আচাৰ বুলি ক'লে জিভাৰ পানী নপৰা মানুহ হয়তো নোলাব, কিন্তু দুখ লগা বিষয় বহুতে বিভিন্ন ৰোগৰ বাবে আচাৰৰ পৰা আঁতৰি থাকিবলগীয়া হয় আৰু ইয়াৰ মূল কাৰণ হ'ল ইয়াত থকা তেল আৰু মছলাৰ পৰিমাণ। কিন্তু মই আজি আপোনালোকক যি আচাৰ বনাই দেখাম তাত নামমাত্ৰও তেল আৰু মছলাৰ ব্যৱহাৰ কৰা নহয়। ই সকলো ধৰণৰ ৰোগ থকা মানুহে খাব পাৰিব, লগতে ই ৰুচিবৰ্ধকো আৰু পেটৰ কাৰণেও খুবেই ভাল। আচাৰখিনিৰ বাবে প্ৰথমে মই জলকীয়া কেইটামান ঠাৰি গুচাই এনেদৰে ধুই লৈছোঁ। লগতে নেমু তিনিটাও ধুই গাৰ পানীখিনি অকণমান শুকাবলৈ এনেদৰে ৰ'দত দি দিলোঁ। বেছি সময় ৰ'দত দিব নালাগে, 10-15 মিনিট দিলে গাৰ পানীখিনি শুকাই পৰিব। এতিয়া শুকান চৰিয়া এটাত নেমুখিনি এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। টুকুৰাখিনি মই 1.5 ইঞ্চিমান ডাঙৰকৈ কাটিছোঁ। আপোনালোকে নিজৰ ৰুচি অনুযায়ী টুকুৰাখিনি কৰি ল'ব পাৰে। নেমুখিনি টুকুৰা কৰা হ'লে মাজৰ পৰা গুটিখিনি এনেদৰে বাছি উলিয়াব পাৰে বা আগতীয়াকৈ উলিয়াই ল'ব পাৰে। এতিয়া জলকীয়াখিনি মই কেঁচি এখনেৰে এনেদৰে দুফাল কৰি দিছোঁ। জলকীয়া কাটিবলৈ কেঁচি ব্যৱহাৰ কৰিলে ভাল, জলকীয়াই ধৰাৰ পৰা বাচি থাকিব পাৰি। আৰু জলকীয়াখিনি গোটেইখিনি ফালি নিদি 2-এটা গোটাকৈও ৰাখিব পাৰে আৰু 2-এটা আধা ফালাকৈও দিব পাৰে। এনেদৰে আপোনালোকে নিজৰ ৰুচি অনুযায়ী জ্বলাৰ পৰিমাণ কম বেছি কৰি ল'ব পাৰে। এতিয়া মই ইয়াতে 2 টেবুল চামুচ নিমখ এনেদৰে মিহলাই দিম। নিমখৰ পৰিমাণটো খুব বেছিও কৰিব নালাগে, খুব কমো কৰিব নালাগে। বেছি হ'লেতো সোৱাদৰ তাৰতম্য ঘটিবই, লগতে কম হ'লে নেমুখিনি বেয়া হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই চামুচখনেৰে নিমখখিনি জলকীয়া আৰু নেমুখিনিত ভালদৰে মিহলাই দিছোঁ। মিহলাওঁতে লক্ষ্য কৰিব লাগিব যাতে নিমখখিনি ভালদৰে গাত লাগি ধৰে। এনেদৰে মিহলাই থাকোঁতে নেমুৰ পৰা ওলোৱা পানীখিনিৰে নিমখখিনি ভালদৰে গাত লাগি যোৱাত সহায় কৰিব। এতিয়া মই কাঁচৰ পাত্ৰ এটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ আৰু এতিয়া নেমুৰ আৰু জলকীয়াৰ এই আচাৰখিনি মই ইয়াতে ভৰাই দিছোঁ। এয়া আপোনালোকে দেখিছে নেমুৰ গাত নিমখটো এনেদৰে লাগি ধৰিছে, ইমানখিনি নিমখ দিলেই হ'ল। আচাৰখিনি ভৰোৱা হ'লে পাত্ৰটোত সাফৰ মাৰি মই চোকা ৰ'দত দি থ'ম। এই আচাৰখিনি 3 দিনৰ পাছতে খাব পৰা হয়। দ্বিতীয় দিনাও খাব পাৰি যদিও অকণমান নেমুৰ বাকলিৰ তিতা ভাৱটো থাকে। আচাৰখিনি 3 দিনৰ মূৰতে খাব পৰা হয় যদিও প্ৰায় এসপ্তাহমান ভালদৰে লৰাই থাকি ৰ'দত দিলে নেমুখিনি নৰম হৈ পৰিব আৰু জলকীয়াৰ জ্বলা ভাৱটো অলপ কমি যাব। দাইল ভাতৰ লগত এই আচাৰৰ সোৱাদ অতুলনীয়। কেতিয়াবা পেটৰ অসুখ হৈ শৌচ বমি বা জ্বৰ আদি হ'লে মানুহৰ মুখৰ ৰুচি নোহোৱা হয়, তেতিয়া এই আচাৰবিধে ৰুচিবৰ্ধকৰ কাম কৰে। তিনি দিন পাছত আচাৰখিনি দেখিবলৈ এনেকুৱা হৈছে। নেমুখিনিয়ে সেউজীয়া ৰং সলাই এনেকুৱা ৰং লৈছে। আচাৰখিনি খাব পৰা হৈছে যদিও মই আকৌ এসপ্তাহমান এনেদৰে মাজে মাজে ৰ'দত দি থাকিম। আশা কৰোঁ আপোনালোকেও এনেদৰে তেল মছলাবিহীন নেমু জলকীয়াৰ আচাৰ বনাই খাব আৰু ভাল পালে মোক কমেণ্ট কৰি জনাব। লগতে ৰেচিপিটো আপোনাৰ প্ৰিয়জনৰ লগতো শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।